হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? নিশ্চয় ভালে আছে। মোৰো বৰ্তমান ভাল। মই পলি শইকীয়া, মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ যে এখন দলিচা, যিখন দলিচা ৱেষ্ট কাপোৰেৰে তৈয়াৰ কৰিছোঁ। আৰু যিবোৰ ৱেষ্ট কাপোৰ আমি পেলাই দিওঁ ন, সেই পেলনীয়া কাপোৰখিনি যদি আমি সৎ ব্যৱহাৰ কৰোঁ তো আমাৰ বহুত কামত আহিব। তো এনে এখন দলিচা, এইখন হৈছে এইখন চক মই বনাইছোঁ। আৰু এইখনো মই কেনেকৈ বনাইছোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে মই দেখাই দিম। তো আপোনালোকে চাই যাব, সকলো মহিলাই পাৰিব। এখন মই হাতেৰে বনাইছোঁ বাৰু। এইখন আপোনালোকে যদি বিচাৰে মেচিনতো বনাব পাৰে, মই কিন্তু হাতেৰে বনাই আপোনালোকক দেখাইছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই যাওক আৰু কিবা এটা শিকি লওক। তো দলিচাখন বনাবলৈ আমাক এখন কাপোৰ লাগিব। এখন দেখিছে মোৰ এখন ৱেষ্ট কাপোৰ হয়। এইখন মোৰ বৰ্তমান কোনো কামত নাহে, তো মই ভাবিলোঁ এখন দলিচাকে বনাই লওঁ। তাৰ বাবে কাপোৰখন মই কাটি লৈছোঁ মানে এতিয়া সঠিকভাৱে কাটিম, যিখন আমাৰ মানে দলিচাৰ কাৰণে যিটো জোখ লাগে। তো আপোনালোকে দেখিব পাৰে মই এডাল স্কেল লৈ লৈছোঁ, যাৰ সহায়ত মই একদম সঠিককৈ কাপোৰডোখৰ কাটিব পাৰোঁ। আৰু যিহেতু সমান সমান হ'লে দেখিবলৈও ভাল লাগে ন, তো মই এনেকৈ স্কেলৰ সহায়ত মই জুখি লৈছোঁ। দেখিছে 1, 2, 3 মই 3 চেণ্টিমিটাৰ লৈ লৈছোঁ। 3 চেণ্টিমিটাৰত মই এতিয়া এটা চিন দি ল'ম। দেখিছে মই চিন দি লৈছোঁ। তাৰপাছত দিগেও মই চিন দি ল'ম 3 চেণ্টিমিটাৰকৈ। ইয়াতকৈ সহজ পদ্ধতি এটা আছে, মই আপোনালোকক দেখাই আছোঁ, কিন্তু তথাপিতো মই এইটো দেখাই দিছোঁ কেনেকৈ আমি কাটিব পাৰোঁ। তো দেখিছে এইফালেও 3 ল'লোঁ আৰু এইফালে পথালিকো 3 হৈ গ'ল, যিহেতু দুফালে জুখিলে হৈ যায়। 3 এনেকৈ 3 চেণ্টিমিটাৰত মই কাপোৰডোখৰ জুখি ল'লোঁ। এনেকৈ আপোনালোকে জুখি পেলানি কাটি ল'ব। জুখি পেলানি মই এতিয়া ইয়াক কাটি ল'লোঁ ধুনীয়াকৈ কেঁচিৰে। এয়া দেখিছে কেঁচিৰে কাটি লৈছোঁ। ঠিক এনেকৈ আপোনালোকে কেইবাডোখৰো মানে কাটিব পাৰে। তাৰোপৰি মই আপোনালোকক এটা সহজ উপায় দিছোঁ। ইয়াত দেখিছে মই এনেকৈ কাপোৰডোখৰ দিগে আঁচ পাৰি লৈছোঁ। মানে দিশটোত প্ৰতি দিগতে আপোনাৰ 3 চেণ্টিমিটাৰকৈ আছে। তো 3 চেণ্টিমিটাৰকৈ মই আঁচ টানি লৈছোঁ আৰু আঁচ টানি মই সেইটো কাটি দিছোঁ। মই পোনে কাটিবলৈ লৈছোঁ। এয়া মই কাটি থৈছিলোঁ এডোখৰ। তো 3 চেণ্টিমিটাৰ জোখত এইডোখৰ কাপোৰ মই কাটি থৈছোঁ। এতিয়া মই দেখাম কেনেকৈ কাটিব লাগে। তো দেখিছে আপোনালোকে এই জোংটো আনি এইফালে পথালিকৈ লৈ আহিব, এইটো ভাগত কাটি দিব। আপোনালোকৰ একদম ধুনীয়া বৰ্গৰ আকাৰত মানে কাপোৰডোখৰ তৈয়াৰ হৈ যাব। কাটি ল'ব পাৰে এনেকৈ। এইটো সহজ পদ্ধতি, ইটোতকৈ এনেকৈ সকলোবোৰ এনেকৈ কাটি ল'ব। যিমান টুকুৰা আছে এনেকৈ দিগে আপোনালোকে সেই জোখটো লৈ এই ধৰণে কাটিব, তেতিয়া অতি সোনকালেও হ'ব। দেখিছে এয়া মই কাটি ল'লোঁ এনেকৈ। আপোনালোকে যিকোনো ৰঙৰ কাপোৰ ল'ব পাৰে। ময়ো লৈছোঁ বাৰু, তথাপিও আপোনালোকৰ নিজৰ কালাৰ চইজৰ ওপৰত কৰি নিজে দলিচাখন বনাব পাৰে। এনেকৈ কৰি দেখিছে জোংটো সিফালে ওলাই আছে, ইমানতে কাটি দিব লাগিব। তাৰপিছত মই এইখিনি এতিয়া চিলাবলৈ এখন বস্তা লৈছোঁ। যিহেতু মই এইখনত বহিবলৈ বনাইছোঁ দেই, দলিচাখন মই ড'ৰমেট নহয় এখন। মানে কেতিয়াবা মন যায় ন এনেকৈ বহিবলৈ কৰিবলৈ, তো পটককৈ মই ইয়াতো ঢাৰি পোৱা নাই, তো এইখন মই ভাবিছোঁ এখন বনাই লওঁ। এইকাৰণে লাগিব এখন বস্তা। আপোনালোকে এখন কাপোৰ ল'ব পাৰে, দলিচাৰ কাৰণে কাপোৰ ল'ব পাৰে। বস্তা যিহেতু পিছল খাই যাব, সেইকাৰণে এখন আপোনালোকে কাপোৰ ল'ব, ডাঠ কাপোৰ হ'ব লাগিব দেই। এতিয়া দেখিছে মই কেনেকৈ জাপিছোঁ, আপোনালোকে লক্ষ্য কৰিব। 2টা চুক মিলাই দিওঁ আৰু আন 2টা চুকো এনেকৈ মিলাই দিছোঁ। তো দেখিছে ত্ৰিভুজাকৃতি হৈ গৈছে। আকৌ এবাৰ চাই লওক ভালকৈ। 4 চুকীয়া ইটো কোণে সিটো কোণে মিলাই দিছোঁ। তো আমাৰ এইটো ত্ৰিভুজাকৃতি হৈ গৈছে, এয়া দেখা পাইছেই। কিন্তু এতিয়া আমি ইয়াত ধুনীয়াকৈ লগাই দিম। মই যিহেতু বেজি ঠিক কৰি থৈছোঁ, আপোনালোকৰ বেজি নহ'লেও সেইটো পাৰিব। চাওকচোন, এইটো তলত দিছোঁ দিলে নহ'ব কিন্তু দেই, একদম ওপৰত মূৰে দিব লাগিব। প্ৰথম তললৈ আহিলে ওলাই যাব ন, সেইকাৰণে বেয়া লাগিব। তো একদম মূৰে দিব। এয়া মই চিলাইছোঁ। আপোনালোকে মেচিনত যদি পাৰে মেচিনত চিলাব। মোৰ বৰ্তমান ইয়াত মেচিন নাইতো, মই হাতেই চিলাই আপোনালোকক দেখাইছোঁ। দেখিছে মই কেনেকৈ চিলাইছোঁ। এইটো প্ৰথমটো চিলাই লৈছোঁ। তাৰপাছত আকৌ এডোখৰ লৈ মই কাপোৰডোখৰ লৈ আপোনালোকে ইয়াত
মানে কালাৰটো মেনেজ কৰিব পাৰে যে এইডোখৰ এতিয়া মই নীলা দিছোঁ ন মানে সেউজীয়া তো ইয়াৰ লগতে আপোনালোকে বেলেগো দিব পাৰে বোলে বগা দিওঁ বোলে মেটচ কৰোঁ সেনেকৈ মিলাই দিওঁ কালাৰটো তেনেকৈও বনাব পাৰে মোৰ ওচৰত বৰ্তমান ইমান কাপোৰ মানে নাই কাৰণে মই এনেকৈ বনাবলগীয়া হৈছে তো দেখিছে মই এইডোখৰ কেনেকৈ যোৰা লগতে লগাই দিছোঁ মেচিনত হ'লে মানে কি হয় অতি সোনকালে হয় হাতেৰে যিহেতু অলপ সময় লাগে ন হাতেৰে চিলাওঁতে গম পায়েই চাগে সকলোৱে হাতেৰে কিমান সময় লয় চিলাওঁতে এয়া দেখিছে মই আৰু এডোখৰ কাপোৰ দেখাই দিছোঁ কেনেকৈ চিলাব লাগে এয়া দেখিছে আকৌ মই মানে ইডোখৰ লগত সিডোখৰ এনেকৈ যোৰা দি চিলাব মোৰ ইতিমধ্যে চিলোৱা হৈ গৈছে এক ৰাউণ্ড মই চিলাই লৈছোঁ এনেকৈ মানে প্ৰথম এটা ৰাউণ্ড চিলাব লাগিব য'ত আপুনি আৰম্ভ কৰিছিলে আপুনি ত'তেই শেষ কৰিবহি লাগিব তাৰপাছতে মই ছেকেণ্ড লাইনটো এয়া আৰম্ভ কৰি দিলোঁ চিলাবলৈ ছেকেণ্ড লাইনটো তাৰ তলতে আৰম্ভ কৰিব লাগিব মই দেখাই আছোঁ কেনেকৈ কৰিব তাৰমানে কি হয় এই দুইটাৰ মাজত মানে এই জোংটো পৰাকৈ চিলাব লাগিব দেখা পাইছে মই কেনেকৈ চিলাইছোঁ এয়া এনেকৈ দুইটাৰ মাজত জোংটো এনেকৈ পৰাকৈ চিলাব লাগিব এইটো মই জাপি লৈছোঁ দেখিছে ইয়াত এনেকৈ আমি ভৰাই দিব লাগিব এনেকৈ আমি চিলালেহে ধুনীয়াকৈ ড'ৰমেটখন ওলাই পৰিব এনেকৈ আপোনালোকে গোটেই পলিচিখন সম্পূৰ্ণ কৰিব পাৰে কালাৰটো মই আকৌ কৈছোঁ কালাৰ আপোনালোকৰ নিজৰ কথা বিভিন্ন ৰকমৰ কালাৰ আপোনালোকে ইয়াত দিব পাৰে নিজৰ পচন্দ অনুযায়ী মাজতে কৈছোঁ যদি মোৰ ভিডিঅ'বোৰ চাইছে তো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে কৈছে তেওঁলোকলৈও থেংক ইউ বহুত আৰু যদিহে ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই আপোনালোকক আৰু নতুন নতুন ভিডিঅ' আপোনালোকক আপডেট দিব পাৰোঁ মই বিভিন্ন ৰকমৰ ভিডিঅ' আপোনালোকক দেখাম মই যিটো মানে মই জানো আপোনালোকক সেইটো শিকাম আৰু যিটোৰ প্ৰতি মই মানে উপকৃত হওঁ সেইটো আপোনালোকক শিকাম আপোনালোককো দেখাম মই কি ইউজ কৰিছোঁ বা কিবা কিবি চুলিৰ হওক ফেচৰ হওক আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি যাব চেনেলটো দেখিছে এনেকৈ আমি গোটেই ৰাউণ্ডটো চিলাব লাগিব 2 নম্বৰ ৰাউণ্ডটো এনেকৈ আমি য'ত আৰম্ভ কৰিছিলোঁ তাতে আমি আকৌ ফিনিচিং কৰিব লাগিব সেই ছেকেণ্ড লাইনটো আকৌ থাৰ্ড লাইনটো আকৌ তলৰ পৰা যিধৰণে দেখাইছোঁ মই সেইধৰণে আকৌ এনেকৈ আকৌ আৰম্ভ কৰি দিব লাগিব থাৰ্ড লাইনটো তেনেকৈ গৈ একদম শেষত মানে এণ্ডিং হ'বগৈ এইখন দেখিছে মোৰ বৰ্তমান হৈ উঠিছে মই 2-3টা কালাৰ 4টাই হ'লগৈ আৰু কালাৰ দিছোঁ এয়া চব এনেকুৱা লাগিছে জনাবলৈ কিন্তু নাপাহৰিব দেই দলিচাখন মোৰ হাতেৰে বনোৱা হৈছে ন অলপ আৰু হৈছে আৰু কিবা কিবি তাতে মাজতে মই ফুল টোপা দেখিছোঁ দেখিছেনে ফুল টোপা দেখিছোঁ কালাৰকেইটা বেলেগ দিয়া হ'লে আৰু ভাল লাগিলে তো যি নহওক যদি ফুল টোপাও আপোনালোকৰ যদি নাজানে যদি শিকাব লাগে তো মোক কমেণ্টত জনাই দিব যে ফুল পাহো এটা ভিডিঅ' বনাই দিয়ক ফুল পাহ সৰু মই চব ভিডিঅ' এটা বনাই দিব পাৰিম আপোনালোকক তো আপোনালোকে জনাই দিব তো ইমান মই ভিডিঅ'টো চাই থেংক ইউ